নমস্কাৰ, মাইনা ব্লগ কাছমলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই হাঁহ মাংসৰ লগত কোমোৰা বনাম। এয়া তাৰ কাৰণে লৈছোঁ পিঁয়াজ, এয়া নহৰু, আদা, এয়া ঘৰুৱা মছলা, তাতে জালুক আছিলে, লগত জালুকো মিক্স আছে। তাৰপিছত এয়া মাংস, এয়া কেৰাহী গৰম হৈ আহিছে আৰু এয়া তেজপাত দুটামান অথনি দেখুওৱা নহ'ল। এয়া পিছা মছলাখিনি উলিয়াই আছোঁ। এতিয়া দুটামান জলকীয়া পিচিম। আমি যিহেতু জলকীয়া বেছি খাব নোৱাৰোঁ, ল'ৰাও আছে, সেইকাৰণে আমি শুকান জলকীয়া দুটামান পিচি লগত দি দিম। এয়া কেৰাহী গৰম হৈ গ'ল। এয়া জিৰা গুটিখিনি এতিয়া তেলত অকণমান ফুটুৱাই দিম। এয়া মছলা জলকীয়া পিচিলোঁ। এয়া জলকীয়া পিচিলোঁ। এয়া কোমোৰা, কাটি থোৱা কোমোৰা, এয়া বনাই আছোঁ। এতিয়া মছলাখিনি সিজাই লৈছোঁ। মছলাখিনি সিজি যোৱাৰ পাছত মাংসখিনি দিম। এয়া মছলাহে দেই, এয়া মাংস দিয়াই নাই। মছলাখিনি অকণমান সিজাই লৈছোঁ। এতিয়া ঢাকনটো মাৰি অকণমান উতলাম। এয়া মাংসখিনি দিলোঁ। পিঁয়াজ দুটামান কাটি থোৱা বেছিকৈ আছিলে, আকৌ দি দিলোঁগৈ মাংসৰ লগতে। এয়া অকণমান লৰাই লৈ গেছৰ ফ্লেমটো ল'কৈ দি এতিয়া ঢাকনটো মাৰি থৈ দিম। এয়া মাংস উতলি আছে। এয়া কোমোৰাও দিয়া হৈ গ'ল। এতিয়া অলপ সময় ঢাকনটো দি উতলাই ল'ম। মাংস খাব পৰা হৈ গৈছে। এয়া ভাজি, তাৰপিছত চাটনি আৰু কাজি নেমু, ভাতৰ লগত সৰু সৰুকৈ কাটি কাজি নেমু খাই ভাল পাওঁ। এয়া মাংস, ভাত, এতিয়া ভাতৰ থালি ৰেডি। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই ৰাইজ। এয়া মামাৰ ডাঙৰজনী ছোৱালীৰ বিয়া। এতিয়া ভাত খোৱা পৰ্ব চলি আছে। এতিয়া অলপ সময়ৰ পাছত কইনা বিদায় দিব। আমাৰ বাজনীক ইমান ধুনীয়া লাগিছে, আজি বেছিকৈ ধুনীয়া লাগিছে কইনা সাজত।